হেই গাইজ কি খবৰ? বহুদিন হ'ল ভিডিঅ' বনাব পৰা নাই, যিহেতু আঘোণ মাহ চলি আছে। গাঁৱৰ ল'ৰা অলপ কাটা মাৰাটো ব্যস্ত হৈ আছোঁ, দাঢ়ি চুলি পূৰা লাম্বা হৈ গৈছে, সেইকাৰণে ভিডিঅ' বনাব সময় পোৱা নাই। কিন্তু আজি এটা ভিডিঅ' বনাম বুলি ভাবছোঁ। এই আমাৰ ঘৰৰ ওচৰৰে মানুহ এঘৰে বোলে নহ'বা মাতছে, সেইকাৰণে যাওঁ আৰু আপোনালোককো দেখাম কেনেকৈ আমাৰ ইয়াতে নোৱা খায় আৰু ভিডিঅ' এটা বনাওঁ। এই আলা বালা ভিডিঅ' চাওকচোন, চাওক কেনেহেন হয়। এয়া গতিকে মই আহি গৃহস্থৰ ঘৰ পালোঁ বা চবেই নিজৰ হাতে কামে লাগি আছে। এয়া আপোনালোকে দেখাই পাইছে, আলু পিঁয়াজ কাটাত ব্যস্ত ডেকা ল'ৰাহঁতে। ময়ো অলপ পাছত লাহেকৈ কিবা এটা কামত ধৰিম। আমাৰ এতিয়া আৰু এয়া যে নোৱা খাব আহিলেও বা এইবিলাক কামত আহিলেও কিন্তু নিজে হাতে কামে লাগি ধৰিহে খাব লাগিব, কাৰণ নিজে নিজে জুতি কৰি খোৱা এটা বেছি ভাল দেচোন দে। সেইটা সুবিধা আমাৰ ইয়াতে আছে আৰু চবেই নিজে হাতে কামে ধৰিয়ে কৰি খাব লাগিব, খাব লাগে। এয়া ইহঁতে দনা তুলি আছে। তাৰমানে ঘটনা হ'ল, আমাৰ ইয়াতে এই নোৱা খানা খালি, আমাৰ গাঁৱত নোৱা খানা খালি এইলা কাঁহীত নাখায়, দনাত খায়। এই কলত দনা এইলা বান্ধি আছে। এইলা সৰু দেচোন দে, এইলা আঞ্জা শাক লোৱাৰ কাৰণে অলপ বেছি সৰু হৈছে। এতিয়া সৰু সৰু মাছলা, এতিয়া সৰু মাছলা, ডাঙৰ মাছলা এইফালে বান্ধি আছে, এইফালে মাংস লোৱা বান্ধি আছে। দনা মানে আৰু দনা তোলা বুলি কৈ দিছিলে আমাৰ ইয়াতে। দনা তোলাৰ কিন্তু এটা বেলেগ টেকনিক আছে, সেই টেকনিকটা আপোনালোকক দেখুৱাই দিম। ভৱিষ্যতে কেতিয়াবা খাব খুজি পাৰব, কলৰ পৰা এৰি এনে বনা হয়। এতিয়া আপোনালোকক দেখাই দিম টেকনিকটা, খুব বেলেগ ধৰণৰ টেকনিক। এনেকৈ কাটি দিব লাগে দুইফালে দি। দনাটা তাৰ ওচৰত এনেকৈ একজনৰ পৰা একজনক লাগি পঠিয়াই দিব লাগে, তেতিয়াহে দনাটা বোলে ধুনীয়া হয় বানাত। তাৰ পাছত এনেকৈ ভাঙি দি মালডাল সোমাই দিব লাগে। দুইফালে কিন্তু দুডাল, এইডাল খিলা বুলি কয়। তাৰ পাছত হৈ গেল এই দনা হৈ গেল। এতিয়া অসমীয়া দনা, অসমীয়া দনা মানে আমাৰ গাঁৱৰ ইটাই বাতিৰ কাম কৰিব ইটাই। তাৰপাছত এতিয়াত আমি মাছ মাংস যি ধৰা খাৰ থাৰ যি ধৰে আঞ্জা পাতি লোৱাৰ কাৰণে এটাৰ সুবিধা হয়। এই কোনো ডিছপ'জেল মানে প্ৰদূষণ কৰা বস্তু আমাৰ গাঁৱত ব্যৱহাৰ নহয়। থলুৱা খানাত থলুৱা বস্তু চব ধুনীয়া লাগে খাই, এইটো এটা বেলেগ সোৱাদ। এইফালে আৰু হাঁহ বাচে, হাঁহ বাচি আছে, চাফা কৰি আছে হাঁহ। এতিয়া সৰৰে মাছ না? লোকেল মাছ বা বম মাছ দেখোন, ডাঙৰ হৈছে দে। তো গাইছ, এনেকৈ চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, লাগি আছে। এই যে নোৱা বুলি কৈ আছোঁ, বহুত ঠাইত কিন্তু এইটো নয়াখা বুলি কয়। একে কথা দেচোন, নয়াখা। এইটো হ'ল প্ৰথম যেতিয়া আঘোণ মাহত পথাৰৰ পৰা ধান কাটি আনি নতুন চাউলৰ ভাত খাব গৃহস্থে, সেয়াকে নয়াখা বুলি কয়। আৰু ইয়াকে অলপমান নিয়ম কাৰণ মানি পেলাই খায় আৰু কি, আগৰ পৰা পৰম্পৰা হিচাপে গাঁৱৰ মানুহে এইটো প্ৰথম দিনা মানুহে খোৱাৰ আগতে আবেলি সময়ত গৰুক অলপমান নতুন চাউলৰ ভাত ৰান্ধি খোৱা হয়। কাৰণ গৰুক যিহেতু আমাৰ লক্ষী হিচাপে মানা হয় আৰু গৰুৱে বছৰটা দিন বহুত পথাৰত কষ্ট কৰে, সেয়েহে গৰুক ফাৰ্ষ্ট খোৱা হয়। তাৰপাছত সন্ধিয়া সময়ত এখনি ভগৱানৰ ওচৰত শৰাই আগবঢ়াই পেলাই প্ৰাৰ্থনা কৰি গাঁৱৰে অলপমান ওচৰ চুবুৰীয়া ল'ৰা ডেকা ল'ৰাসকলক মাতি সন্ধিয়া ভোজ এটা দিয়া হয়। তাৰ পাছতহে পিছদিনাৰ পৰা গৃহস্থে খাব আৰম্ভ কৰে। আৰু এটা কথা আপোনালোকক ক'ব পাহৰি থাকিলোঁ, যিহেতু গৰুক সন্ধিয়াতে ভাত খুৱাই বুলি ক'লোঁ আপোনালোকক, কিন্তু সেইখিনি সময়ত মই ইয়াত উপস্থিত নাছিলোঁ। যিহেতু আঘোণ মাহৰ বতৰ মই পথাৰত গৈছিলোঁ ধান কাটিবৰ কাৰণে, সেইখিনি গৰুক ভাত খোৱাখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তথাপিও আপোনালোকে ধৰি ল'লে হ'ল, সন্ধিয়া সময়ত গৰুক ভাত খুৱাই আমাৰ নোৱা খোৱাৰ আগে আগে গৰুক ভাত খুৱাই, গৰুকো দিয়ে তাৰমানে নয়া। আৰু তাৰপাছত আমি ৰাতি খাম। ইয়াত কিন্তু খালি মাছ মাংস ভাত আৰু চলে, বেলেগ বস্তু নচলে দেই, আপোনালোকে ধৰি নল'ব। এতিয়া আমি জুইশালত বহি ধুনীয়াকৈ কীৰ্তন গাই আছোঁ। ভাত এতিয়ালৈকে বহুত দূৰ আছে, সেইকাৰণে আমি জুইশালত বহি এতিয়া কীৰ্তন গাই আছোঁ, পম কীৰ্তন। এয়া দেখিছে পঞ্চমুখে নাৰদৰে বেনাৰ গান, নাৰদৰে বেনাৰ গান, নাৰদৰে বেনাৰ গান, নাৰদৰে বেনাৰ গান, নাৰদৰে বেনাৰ গান। ইতিমধ্যে আমাৰ বোলে ভাত আঞ্জা হৈ গেল, সাজি আছে ধুনীয়াকৈ। আমাৰ
এয়া ধুনীয়াকৈ আমাৰ গাঁৱতে বনোৱা মানে কলগছৰ পৰা বনোৱা বাতি জয় কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল